Hello guys, welcome to the CSC AXOM YouTube channel. আজি আপোনালোকে থাম্বনেল চাই এই ভিডিওটো যদি চাইছে আপোনালোকে অলৰেডি গম পাইছে যে কি বিষয় হ'ব এই ভিডিওটো তো আপোনালোকক মই জনাব লৈছো যে কেনেদৰে আপোনালোকৰ PM-Kisanৰ কিস্তি কেটা খুমাল কেনেদৰে চেক কৰিব আৰু আপোনালোকৰ যদিহে আপোনালোকৰ PM-Kisanত কিবা প্ৰবলেম আছে হেতু কেনেকৈ চাব পাৰিব এই ভিডিওটো জৰিয়তে আপোনালোক সবিশেষ জানিব পাব আপোনালোকে তো বলক ভিডিওটো দেৰি নকৈ আৰম্ভ কৰো তো প্ৰথমতে আপোনালোকে কি কৰিব লাগিব আপোনালোকে যিকোনো ব্ৰাউজাৰ খুলি হেতু সদায় এটা প্ৰসেস আপোনালোকে জানে ব্ৰাউজাৰ ওপেন কৰিব লাগিব যিকোনো কাম কৰিলে হেতু মই ক'বলগীয়া দৰকাৰ নাই এতিয়া মই ডাইৰেক্ট PM-Kisan মাৰি দিছো PM-Kisan মাৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব সৰি বৰো sorry PM-Kisan টাইপ কৰি দিব PM-Kisan টাইপ কৰাৰ পিছত PM-Kisan যিটো অফিচিয়েল ওয়েবসাইট তাৰ লৈকে যাই লব তাৰ পিছত আপোনালোকে কি কৰিব লাগিব ইয়াতে গৈ আপোনালোক তললৈ অলপ স্ক্ৰল কৰিব স্ক্ৰল কৰাৰ পিছত আপোনালোকে নো ইয়ৰ ষ্টেটাছত ক্লিক কৰি দিব নো ইয়ৰ ষ্টেটাছত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেদৰে আহিব এনেদৰে এতিয়া আমি ইয়াতে এন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰ বুলি কৈছে এন্টাৰ ৰেজিষ্ট্ৰেচন নম্বৰ আপোনালোক মই উইদাউট OTP কেনেকৈ চাব পাৰে হেতু এই ভিডিওৰ জৰিয়তে আপোনালোকক দেখাম আমি এটা ৰেজিষ্ট্ৰেচন নম্বৰটো সাৰ্চ কৰিব তো ইয়াতে আপোনালোকে নো ইয়ৰ ৰেজিষ্ট্ৰেচন নম্বৰ ক্লিক কৰি দিব নো ইয়ৰ ৰেজিষ্ট্ৰেচন নম্বৰ ক্লিক কৰাৰ পিছত এনেদৰে অপচন খোল খাব নো ইয়ৰ ৰেজিষ্ট্ৰেচন নম্বৰ সাৰ্চ বাই মোবাইল নম্বৰ এণ্ড আধাৰ নম্বৰ এটা আপোনালোক আমি কি কৰিব লাগিব আমি আধাৰ ক্লিক কৰিব লাগিব আধাৰ ক্লিক কৰাৰ পিছত আপোনালোকে যিটো বেনিফিচিয়াৰি যিজনৰ হয় আপোনাৰ হলে আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত টাইপ কৰিব লাগিব সো ৰব মই আধাৰ কাৰ্ডটো সাৰ্চ কৰিলো তো এতিয়া মই ইয়াতে আধাৰৰ নম্বৰটো টাইপ কৰি দিও আধাৰ নম্বৰটো টাইপ কৰিব আধাৰ নম্বৰটো টাইপ কৰাৰ পিছত আপোনালোকে এই যিটো ক্যাপচা দি আছে হেতু এক্স্যাক্টলি টাইপ কৰি দিব টাইপ কৰাৰ পিছতে আপোনালোকে get mobile OTP ক্লিক কৰিব get mobile OTP ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত দেখা দিব OTP has been sent at আধাৰ registered mobile number আধাৰ registered mobile number আধাৰ OTP টো গৈছে বুলি দেখাইছে কিন্তু আমি এটা উইদাউট OTP চেক কৰিম সো আপোনালোকে একো OTP টাইপ কৰিব নালাগে চাব নালাগে ডাইৰেক্ট get detailsত ক্লিক কৰিব get detailsত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে অলপ ওয়েট কৰিব তাৰ পিছত দেখি যাব জালৱা জাদু এতিয়া আপোনালোকৰ সন্মুখত এনেদৰে বেনিফিচিয়াৰি নম্বৰটো ডাইৰেক্ট আহি যাব OTP দৰ কাৰণে এখিনি লগে আপোনালোকে বুজি পালে এতিয়া আমাৰ কথাটো হল কি কেনেদৰে আমি ষ্টেটাসটো চেক কৰিম উইদাউট OTP আজি ভিডিওটোত মই গুটে উইদাউট OTP প্ৰসেস দেখাই দিছো আপোনালোকক এতিয়া আমি প্লাস বটনত ক্লিক কৰি নিউ ট্যাব এটা ওপেন কৰি লব নিউ ট্যাব এটা ওপেন কৰাৰ পিছত আপোনালোকে সাৰ্চ কৰিব লাগিব PFMS টাইপ কৰি দিয়া লগে লগে আপোনালোকে এন্টাৰ মাৰি দিব এন্টাৰ মাৰাৰ পিছত আপোনালোক PFMS ৰ অফিচিয়েল পৰ্টেলটো খোল খাই আহিব তাত ক্লিক কৰি দিব আপোনালোকে ওয়েট কৰিব অলপ ওয়েট কৰাৰ পিছতে আপোনালোক সন্মুখলৈ PFMS পৰ্টেলৰ যিটো অফিচিয়েল ওয়েবসাইট হয় হেতু ওপেন হৈ আহিব এতিয়া আপোনালোকে ইয়ালৈ লগইন হৈ আহিলে ইয়ালৈ আহি পালে এতিয়া কৰিব লাগিব কি হোম এবাউট ৰেজিষ্ট্ৰেচন পেমেন্ট ষ্টেটাস এখিনি ভিতৰত আপোনালোকে পেমেন্ট ষ্টেটাসত যাব পেমেন্ট ষ্টেটাসত ক্লিক কৰাৰ পিছত আপোনালোকে তললৈ অলপ আহিব আহি পেলে আপোনালোকে DBT status tracker ক্লিক কৰি দিব তাক ক্লিক কৰাৰ পিছত অলপ ওয়েট কৰিব মোৰ অলপ সাৰ্ভাৰ স্লো হৈ আছে সো ফাস্ট কৰিব পানে ভিডিওটো ফাস্ট মুভ অন কৰিব পানে এখিনি ক্লিক কৰি অলপ ওয়েট কৰিব এনে প্ৰসেসিং লব আপোনালোকে অলপ ওয়েট কৰি থাকিব এখিনি ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এগেইন নিউ ট্যাব এটা খোল খাই আহিব ইয়াতে আপোনালোকে কৰিব লাগিব কি ইয়াত বহুতখিনি অপচন থাকিব আপোনালোকে ক্যাটেগৰীত চাব ক্যাটেগৰীত আপোনালোকে ক্লিক কৰি PM-Kisanত ক্লিক কৰি দিব PM-Kisanত ক্লিক কৰাৰ পিছত আৰু অলপ ওয়েট কৰিব যেতিয়ালৈকে এই পৰ্টেলৰ মানে যিটো ডিজাইন এটো চেঞ্জ হৈ নোযোৱালৈকে অলপ ওয়েট কৰিব প্ৰসেসিং প্লিজ ওয়েট দেখা থাকালৈ এতিয়া আপোনালোকৰ সন্মুখত এগেইন নিউ ট্যাব খোল খাইছে নিউ ট্যাব মানে যিটো ইন্টাৰফেস হৈছে এটো চেঞ্জ হৈ গৈছে এতিয়া আপোনালোকে প্ৰথমতে কি কৰিব পেমেন্ট যদি আপোনালোকৰ DBT ষ্টেটাসত যাব চাব তাৰ পিছত আপুনি যদি পেমেন্ট ষ্টেটাস চাব বিচাৰে পেমেন্ট ষ্টেটাসতে পেমেন্টতে ক্লিক কৰি ৰাখিব তাৰ পিছত আপোনালোকৰ যিটো বেনিফিচিয়াৰি নম্বৰ কপি কৰি আনিছিলে ইয়াত পেষ্ট কৰি দিব পেষ্ট কৰাৰ পিছত আপোনালোকে কি কৰিব
এইটো কেপচাটো আপোনালোকে ইয়াতে লিখি কেপচাটো লিখি ইয়াতে ক্লিক কৰি দিব তাৰ পিছতে সাৰ্চ অপচনত ক্লিক কৰি দিব সাৰ্চ অপচনত ক্লিক কৰাৰ পিছত প্ৰসেসিং প্লিজ ওয়েট দেখিব তাতে অলপ সময় ওয়েট কৰিব আপোনালোকে অলপ ওয়েট কৰাৰ পিছতে আপোনালোকে এটো হৈ যাব তাৰপিছত আপোনালোকে কি কৰিব লাগিব তললৈ স্ক্ৰল কৰিব তাৰপিছত দেখিব যে ইয়াতে কি হৈছে কি নাই এখিনি গুটেখিনি লিখা থাকিব আপোনাৰ বেনিফিচিয়াৰী নাম্বাৰ নেম তাৰপিছত আধাৰ নাম্বাৰ লাষ্টৰ চাৰিটা সংখ্যা আপোনালোকে দেখিব পাব আৰু আপোনালোকৰ এপ্ৰুভ হৈছে নে নাই এখিনি কি হৈছে এখিনি দেখিব পাব তো আপোনালোকক জনাই দিও যদিহে আপোনালোকৰ এনে ইয়াত যদি ইৰৰ ডেসক্ৰিপচনৰ একো নাথাকে আৰু বা ইয়াতে দেখিব ক্ৰেডিট ষ্টেটাছত দেখিছে যে পেমেন্ট পেন্ডিং এট বেংক এটা কথাটো হল কি আপোনাৰ এই বেনিফিচিয়াৰী জনৰ যেটো পেমেন্ট আছে বেংকত পেন্ডিং হৈ আছে আৰু এই কিস্তিটো সোমাই যাব এটো কোনো টেনচন কৰিব লগিয়া কথা নহয় ইয়াতে যদিহে অন্য কিবা নেভাৰ লিংক ফৰ ডিভিটি এনে ধৰণৰ কিবা আহি থাকে তেতিয়া হলে সেই মানুহজনে বেংকত গৈ এই কেচিটো কৰিব লাগিব সৰি ডিভিটি লিংকটো কৰাব লাগিব ও ডিভিটি লিংকৰ যদি ভিডিও ডিভিটি লিংক কেনেকৈ চেক কৰিব লাগে যদি চাব মন আছে তেতিয়া হলে মই আগত এটা ভিডিও বনাই ৰাখিছো তাত গৈ আপোনালোকে চাব পাৰে লিংক ডেসক্ৰিপচনত দিয়া থাকিব তো যদি পেমেন্ট পেন্ডিং এট বেংকত আছে আপোনালোকে কোনো টেনচন কৰিব লগিয়া কথা নাই এটো আপোনালোকৰ পেমেন্টটো 2 এদিনৰ ভিতৰত আৰু সোমাই যাব এটো পাক্কা পেমেন্ট হ'ব আৰু এতিয়া উইদাউট ওটিপি যেটো প্ৰসেস দেখালো আপোনালোকে গুটে এই প্ৰসেসটো কৰি চেক কৰিব পাৰিব আশা কৰো ভিডিওটো আপোনালোকে সকলোকে ভালে পালে আৰু যদি ভাল পাইছে লাইক কৰি শেয়াৰ কৰি দিব ভিডিওটো আৰু যদি কিবা অসুবিধা পায় কমেন্ট কৰি দিব যাতে মই কমেন্টটো আপোনালোকৰ অসুবিধাবোৰ সমাধান কৰিব পাৰো ভিডিওটো ইমানে আছিল আশা কৰো পুনৰ এটা নতুন ভিডিও লগ পাম আজিলৈ ইমানে বাই